নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ খাদ্যৰ উপাদান পাঠটোৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কোনবোৰ খাদ্যত কেনেকুৱা ধৰণৰ পুষ্টি পাওঁ সেই বিষয়ে আলোচনা কৰিছিলোঁ। লগতে ভিটামিন, খনিজ পদাৰ্থ আদিৰ বিষয়েও আলোচনা কৰিছিলোঁ। সিহঁতৰ কাম কি হয়, কিমান পৰিমাণে লাগে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম সমতুল্য আহাৰৰ বিষয়ে, অৰ্থাৎ বেলেন্স ডায়েট। আমি দৈনন্দিন জীৱনত যি খাদ্য খাওঁ শৰীৰটো বৃদ্ধিৰ বাবে আৰু সুস্থতা বজাই ৰাখিবৰ বাবে, সেই খাদ্যখিনিত আমি চাব লাগিব যে সকলো ধৰণৰ পুষ্টিকৰ উপাদান সঠিক পৰিমাণত থাকে। এটা বেছি এটা কম হ'বও নালাগিব, সঠিক পৰিমাণত থাকিব লাগিব। অৰ্থাৎ ক'বলৈ গ'লে কি ক'ব পাৰোঁ যে যিবোৰ খাদ্যত খাওঁ আমি দিনটোত সকলোবোৰ পুষ্টিকৰ উপাদান সঠিক পৰিমাণত থকাৰ লগতে আঁহযুক্ত খাদ্য আৰু পানীও থাকে, তাক আমি একেলগে কওঁ সমতুল্য আহাৰ বুলি। এতিয়া সকলো বয়সৰ মানুহক একেধৰণৰ আহাৰৰ প্ৰয়োজন হয় নেকি? আৰু এটা প্ৰশ্ন সুধিছোঁ যে সমতুল্য আহাৰ আমাৰ শাৰীৰিক কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰে নেকি? ইয়াৰ প্ৰথমটো উত্তৰ কি হয়? যে কি উত্তৰটো হ'ব নহয়, সকলো বয়সৰ মানুহক একেধৰণৰ আহাৰৰ প্ৰয়োজন নাই। শিশু, কিশোৰ, প্ৰাপ্তবয়স্ক আৰু বৃদ্ধ সকলো লোকৰে দেহৰ প্ৰয়োজন বেলেগ বেলেগ হয়। যেনে শিশুৱে বৃদ্ধিৰ বাবে বেছি পৰিমাণৰ প্ৰটিন আৰু পুষ্টিকৰ খাদ্য লাগিব, কিন্তু বয়স্ক লোক এজন, বৃদ্ধ লোক এজনক সাধাৰণতে আমি কেনেকুৱা খাদ্য দিব লাগিব? হজম হোৱা খাদ্য দিব লাগিব। তেওঁ হজম হোৱা খাদ্যবোৰহে তেওঁৰ দেহটোত প্ৰয়োজন হয়। আৰু ইয়াৰ পিছৰ উত্তৰটো হৈছে সমতুল্য আহাৰ আমাৰ শাৰীৰিক কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰে। যিসকল মানুহে অধিক শাৰীৰিক শ্ৰম কৰে আৰু তেওঁলোকক বেছি শক্তি লাগিব, সেয়েহে তেওঁলোকক বেছি পৰিমাণৰ আহাৰৰ প্ৰয়োজন হ'ব। আনহাতে যিসকলে শাৰীৰিক শ্ৰম অলপমান কম কৰে, তেওঁলোকক কম পৰিমাণৰ আহাৰৰ প্ৰয়োজন হ'ব। এতিয়া সমতুল্য আহাৰ আমি বেলেন্স ডায়েট মেইনটেইন কৰিবৰ কাৰণে কি বহু দামী বস্তু খাব লাগিব নেকি? নহয়, আমি সমতুল্য আহাৰ খাবলৈ দামী বস্তু নোহোৱাকৈও আমি এখন বেলেন্স ডায়েট বনাব পাৰোঁ। যেনে আমাৰ দাইল, বাদাম, গজালি ওলোৱা বুট, মগু, ভাত, ৰুটি, কল, পালেং শাক, গুৰ আৰু আন শাক-পাচলি, ফল-মূলত বহু পুষ্টিকৰ উপাদান থাকে আৰু সঠিক ধৰণে খাদ্য খালেই আমাৰ যথেষ্ট নহয়, তাক সঠিকভাৱে ৰান্ধিবও লাগিব যাতে পুষ্টি নষ্ট নহয়। যদি শাক-পাচলি বা ফল-মূল কটাৰ পিছত ধোৱা হয়, তেন্তে কিছুমান ভিটামিন নষ্ট হ'ব পাৰে। আকৌ বহুতো শাক-পাচলি, ফল-মূলৰ বাকলিত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। একেদৰে চাউল আৰু দাইল বাৰে বাৰে ধুলে তাত থকা পুষ্টিকৰ উপাদান হ্ৰাস পায়। আমি জানো যে ৰান্ধিলে খোৱাৰ সোৱাদ বাঢ়ি যায় আৰু হজমো সহজে হয়, কিন্তু একে সময়তে কিছু পুষ্টিও নষ্ট হয়। বেছি পানী ব্যৱহাৰ কৰি ৰান্ধিলে আৰু সেই পানী পেলাই দিলে তাত আমাৰ বহু পৰিমাণৰ প্ৰটিন আৰু খনিজ পদাৰ্থ নষ্ট হৈ যায়। আৰু ভিটামিন চিও তাপ যদি দিওঁ সি সহজে নষ্ট হৈ যায়। সেয়েহে আমাৰ আহাৰত কিছুমান কেঁচা ফল-মূল আৰু শাক-পাচলি ৰখাটো দৰকাৰী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।